হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ ভালেই আছে। আৰু আজি বতৰটো ডাৱৰীয়া। আমি বেটা মই দুয়োটাই আছোঁ বিচনাৰ ওপৰত। কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতে কেৰাহী এখনত তেল অকণমান গৰম কৰি ল'লোঁ। তাৰ পাছত ঘৰৰে ছিঙি থোৱা পকা বি জলকীয়া কেইটামান আছিলে, সেইকেইটা ভাবিলোঁ তেলতে গৰম কৰি ভৰাই থৈ দিওঁ বৈয়ামত, আচাৰ নিচিনাকৈ পিছত খাব পাৰিম যেতিয়া ঘৰত জলকীয়া শেষ হৈ যাব তেতিয়া। তেলত দিয়াৰ আগত জলকীয়াখিনি 2 নে 3 দিন মই ছিঙি শুকুৱাই থৈছিলোঁ। তাৰ পাছত এনেকুৱাকৈ তেল গৰম কৰি তেলত থ'ম বুলি ইয়াৰ কাৰণে মই কালজিৰা আৰু ৰচুন দি দিছোঁ। তাৰ পাছত প্ৰয়োজন অনুসাৰে নিমখ দি দিলোঁ। আৰু এইখিনি কৰি লওঁতে মই মাস্কখনো পিন্ধি লৈছোঁ, কাৰণ বি জলকীয়া গোন্ধটো এইটো সহ্য কৰিব নোৱাৰি, সকলোৱে জানে। ইমানেই তেলত দি দিয়াৰ লগে লগে মানে কেনেকুৱা এটা গোন্ধ আহিব সেইটো জানেই বাৰু, সেইটো কাৰণে পিন্ধি লৈছোঁ। গৰম কৰি থাকোঁতে গৰম তেল পাই বেৰখনতো এনেকৈ ফুটুকা ফুটুকিকৈ পৰি গ'ল বি জলকীয়াৰ ফুটি। আৰু পাৰিলে আপোনালোকে কাটি ল'ব জলকীয়াখিনি। মই বাৰু কাটি নল'লোঁ গোটাকৈ থ'ম বুলি। এনেই অকণমান ছাইডত কেঁচিয়ে কাটি ল'লে হ'ব যদি গোটাকৈ থ'ব বিচাৰে মোৰ নিচিনাকৈ। আৰু বি জলকীয়াখিনি এনেকৈ মোৰ ৰেডি হৈ গ'ল। এতিয়া এটা বৈয়ামত ধুনীয়াকৈ ভৰাই থ'ম আৰু লাহে লাহে পিছত জলকীয়া শেষ হৈ থাকিলে খাই থাকিম আৰু ভাল লাগিব অলপ অলপকৈ। আৰু এইখিনি দেখিছেনে কেনেকুৱা টেষ্টি হ'ব খাবলৈ পাছত। মোৰ নিচিনাকৈ এনেকৈ কোনে কোনে বি জলকীয়া খাই ভাল পায় আপোনালোকে জনাব। আৰু মোৰ এই বি জলকীয়া থোৱা ষ্টাইলটো আপোনালোকে কেনেকুৱা পালে? যদি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই লৈ গৈছোঁ ইয়াত ৰ'দলৈ। উঠনি যিহেতু ৰ'দ দিয়া নাছিলে সেইবাবে এইখিনি বনালোঁ। আৰু এইখিনি বনাই হৈ যোৱাৰ পাছত এতিয়া ৰ'দ দিছে, ইয়াক ৰ'দত থৈ দিম।